এইখিনি কৈয়ে মই তোমাৰ পৰা চিৰজীৱনৰ বাবে বিদায় মাৰিছোঁ। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা যদি মোৰ দেউতা মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা কি বল বনাইছে হা আমাক আমি কি হলিক্স খাও আমি বল চাবি আমার হা বল চাবি কি বল বল চাবি দাও বল চাবি দাও বল চাবি বল চাবি এই দাও কেন বললা দিলে হে বললা দে দিলা এই মোরহানা তো দেলা কি আছে মোর বুতে কম ভালো হসলে গাড়ি লিস্ট আমি গাড়ি দিবেলে কোন হলে মই মরি যাম নিচুকাই দিবানে ও দেউতা Cari teori le, maksud dia aku tahu apa. Bapak, udah hak tuh udah lagi kapul lo punya puji sih. Utut. Kamu kan dua mau satu mana oh? Asyik sudah. Udah Pak, Gitu Pak. Ayo. Ini foto tuli nanti jalan biksu bu puja sih alu selalu buna kapus sepuluh balak bami Ada tuh. oh fungkal tuh balak Masih bisi gitu balak balak oh tadi oja anai he kami hak tul bazar hak tulbe tontor egle কাম ন আমাক দেইতে সাইকেল কিন দিছি ঘুরি থাকো আমার হে কাম দে যাবি Sudah masuk. Sudah na, ikat tawar jak nomor hikane men nokoi ya khas dulu. Napa korak deh ki thatta kori ki pabo ki. Tahu. Kan buri jaga no. Alla ke paro mazot. Mal to ani khabai pallu ete. Lui avni. Bol. ও ভাই আর দেখো নাই ওই কি খবৰ এই আছো দে তহঁতৰ আছো দে আমি মালখাৰ কথা কৈছিলা হৈছে ভালে হৈছে দে বহ এই হয় নেকি মই ভাবিছিলো খাব পাওঁ নে নাপাওঁ দেচোন এনেকৈ হলো দে আকৌ কথা গিলা কি কথা প্লেন কৰি আছা দুৰ্গা পূজাৰ কাৰণে কাপোৰ কিনিব লাগি কাম কৰি আছে শাক তুলি আছে বজাৰত কি আছে কি করবি আর হেনাকে তো করব লাগবে এগুলি আর জীবন না দে মই যাও দে যা এরপে ফুট দেখিলে বাদ দি এবার পূজাত কাপোৰ নলা মই 5000 মানৰ ল'ম এতিয়া 4000 মানৰ ল'ম তই কিমান মানৰ ল'বি মই সিমান মানৰ ল'ম বুলি ভাবিছো চাও কি কৰো ঠিকে আছে এতিয়া যাও দে মই মাল কি নাহা মাল আজি নাহো দে কাম আছে ঘৰত
যা পূজাৰ কাৰণে 5,000 টকা লাগছিল কাপোৰ কিনিবা 5 টকা লাগে তোক কাপোৰ কিনিবৰ কাৰণে তই আজি মুখে নেদা তই কাক দিবি যা 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 মায়েৰ পৰা 5 টকাটো লৈ যাবি আৰু মোৰ কাৰণে 200 টকাৰ এটা স্পৰ্টিং লৈ আহিবি হ'ব দে পইচা লাগছিলে 5,000 টকা কাপোৰ ল'বা পূজাৰ 5,000 টকা লাগে তোক চাৰে লৈ যাবি যা আৰু মায়েৰ পৰা লৈ যাবি যা চাই যাবি আৰু মোৰ কাৰণে কিবা লৈ আহিবি 300 টকা বেছিকৈ লৈ যাবি যা হ'ব যা পা দেউতা কয়ে এই বাৰান্দাত আছে যা দে কি হৈছে কিয় আনা কথা লাগি টকা 2,000 লাগছিল কাপোৰ কিনবা 2,000 টকা লাগে টকা পইচা কি গেছত লাগে কিটা নিজৰ ভিতৰত 2,000 টকা এটা দিবা নোৱাৰা নেকি চাও সেই দোকানত সেই ৰাখা বা ৰাখবা লগা আছে তই দিনটো ঘৰত নাথা ঘূৰি থাকা আৰু এতিয়া নাই তোক 2,000 টকা লাগে এই কি ফালতু কথা কৈ থাকা মোক 2,000 টকা মোক কাপোৰ লাগে বুলি কৈছো না আগুৱে মোক সেই তই যা বিছনাত তাৰপৰা তলত তাত 1,000 আছে তাকে লৈ যা যা 1,000 টকা দি কি হ'ব মই মানুহটো হৈছো ৰিটায়াৰ হোৱা মানুহ মই কিমান কষ্ট কৰি ইনকাম কৰিছো মইহে জানো মই এইগিলা কথা নাচো মোক 2,000 টকা লাগবয়ে এই যা বিছনাত তলত আছে 1,000 নিবি নেদাল যা তোক ইমান নাগাত ধৰি ৰাখবা নোৱাৰো মই মোক আৰু পিছত লাগব পইচা যা আৰু মোৰ কাৰণে এটা ভাল চাই স্পৰ্টিং লৈ আহিবি দাদা আইলি পিছে বেপাৰ কেনে হ'ল বেপাৰ বেয়া হোৱা নাই তই কাম কৰ পইচাকেইটা লৈ যা অলপ কাপোৰ কিনি লৈ তোৰ কাৰণে দাদা পূজাততো কি বুলি কয় কলেজটো খোলাতেচোন কাপোৰ লৈছে আৰু নালাগে দে আৰু এনে পইচাৰ অলপ টানচান হৈ আছে নহয় যা তই কাপোৰটো লওঁ তোৰ লগৰ ছোৱালীকেইটাও লৈছে কিজানি লোৱাটো লৈছে কিন্তু আমাৰ চোন অলপ পইচা টান হৈ আছে একো নহয় যা পইচা হ'ব যা আৰু দে অলপ নহ'লে। আছে সেইখিনি তুলি কিনি বিক্ৰী হ'ব যা পাছত দে নহ'লে কাপোৰ এযোৰ লৈ আহিবি দে অলপ দেৰিকে কালি ৰাতিপুৱাকে যাম দে মই অঁ দে এতিয়া গধূলি হ'ব আছে না দে যা চাহ তাহ খাগে পূজা আহিলে গাড়ী চাড়ী নলা গাড়ী কালি এখন ল'ব পাৰোঁ মই কালিয়ে আনিম এখন আনবি নেকি যৌ একেলগে লৈ আহিম তই নলা মই ল'ম চাওঁ পূজাত ল'ব পাৰোঁ ঠিক আছে গাড়ী কি ল'বি এখন চিঅ' আছে সৰু আছে কোনখন ল'বি তহঁতে দুপৰীয়া বনোৱা খেতি খান তাৰমানে এৰ বেয়া হোৱা নাই চালা ভিক্ষাৰী সদায় ভিক্ষাৰী হৈ থাকিবি তহঁতে কি কৰিব পাৰিছে আমাৰ কৈছোন আমাৰ বডি চাওঁ চেহেৰা চাওঁ আমাৰ তহঁতে শাক চাহ খাই কি বল বনাইছে হা আমাক চাবি কিবা হৰলিক্স খাওঁ আমাৰ বল চাবি আমাৰ হা বল চাবি কি বল বল চাবি দ বল চাবি দ বল চাবি বল চাবি এই মজা বল চাবি তই এই নাচবি বল চাবি তই বল নাচবি নাচবি নতুন নতুন মোকৰ খান লাগছিল নতুন এখন হয় দে মোক এখন বাইক দিব নোৱাৰা এই পইচা কেইটা কি কৰিছে তই হা কাক দিবি তই পইচা কেইটা হা এই বিল্ডিংটো কি কাৰণত বনাইছে তই হা মই যি চাইকেল চলাই ঘূৰি থাকিব লাগে হা মোৰ এখন বাইক লাগব এতিয়া দে হ'ব দে কালি এখন বাইক আনবা যাম দে থেংক ইউ পা কালি 10টা আনব যাম দে যা হ'ব যা এতিয়া ইমান মৰম দেখে লাভ নাই যা দেখাই নাছিলো মানে এখন গাড়ী লাগিছিলে এখনতো গাড়ী আছে এখন লৈ যাবি এখন নালাগে মই এখন দামী গাড়ী লাগে
না অফিস বন্ধ এখন লেভেল ফেলবে দামি গাড়ি লাগে হ্যাঁ তই যে মুখ নেতা কাক দিবি কি করবি আমার পয়সা করবি না পয়সা তাই কি জানবি মোর কথা অবশ্যা যদি কালি রাতিপুৱা যাম দে গাড়ি চাব না বেছি দামি কিনছি না না আমি সেই লাগবো কিনা সব যাত্রা করতে হবো দেতে কি হলে কি আকার কৰি আছে দেতে কি হল দেতে আজি বাৰ দোকানত মই বহিম দে কিবা লাগে নে কিন্তু এতিয়া এখন গাড়ী লাগিছিলে কি গাড়ী লাগে যা ঘর যা ও ভাই ভাত খাবা পয়সা নহয় তাক গাড়ী লাগে এই লগগিলাৰ লগত ধুলি খানা হয়ে চলি দেতে দিয়ে না গাড়ী এখন বেয়া কৰি পেলাইছো হেল্ল' ধীৰাজ ক'ত আছা এই মই গাড়ী চাৰি আনি ৰখি আছোঁ তাতে গাড়ী ল'লোঁ নহয় তই লৈছা কওঁতে ভালে হৈছে দে কালি দিয়া কোনে হওক দিবি দে কিমান বললা দিলেহে বললে দে দিলে এই মোৰখনতো দিলা ঠিকে আছে তাক ফোন নাম্বাৰ আগে কি বোলে গাড়ী লৈ বল লেভেল কালি তাৰ কাৰণে মাৰো খালো ফোন মাৰ হেল্ল' পৰাগ ক'ত আছা এই আমি গাড়ী লৈ ৰখি আছোঁ তাড়াতাড়ি বন গিলিয়া এই গাড়ী ল'লা না এই ফোনটো কাটিয়ে দিলোঁ আহিলে গম পাম দে গাড়ী থ তাতে বহুবলৈ ল'ম ধৰি গাড়ী বম মাৰ খালো কালি পৰাগ উঠি লগে লাগবা ভয় লগা হৈছে গাড়ীখন বম লগা হৈছে গাড়ীখন এই পৰাব আহিলা আবুৱা হেল্ল' গাড়ী গাড়ী গৈ মানে ঘৰত পোৱা নাই ৰ ভালকে কম কালি মানে লৈ আহিব পাৰোঁ মই আৰু তই গাড়ী লৈ গ'লি ল'লো এখন তো আন জলদি যাব লাগে তাইতো পুজা হৈছে কি কৰিবি কালি মানে ল'ম কম ঘৰত বচোন আৰু ফোন কৰ তাক ফোন কৰচোন তাক মানে কালি যে মাৰি থৈ গৈছিল বল লেভেল নহয় গাড়ী এনে দেখাও দে মানে এতিয়া ফোন নকৰে কালি মই গাড়ী আনিম তিনিটা একেলগে দেখাম এতিয়া লেভেলটো ফাটিব কিমান লেভেল দিছে মাৰছি এনেকৈ নহয় যদি ভিক্ষাৰী হওঁতে দেখাব লাগিব একবাৰ দেখাব পৰা হ'লে ভাল আছিল নতুন গাড়ী নে কালি পিলি আৰু যদি আৰু কিবা হৈ যায় নহয় দে আজি নালগে কালি একেলগে তিনিটা দেখাম বুলি কৈছোঁ তো তিনিটা দেখালি মানে ঠিক আছে হয়নে বুজি পাইছা কি হৈছে গাড়ী এখন লাগিছিলে আকৌ কিয় বুজি নাপাওঁ হা মই হ'লেও ৰিটায়াৰ হোৱা মানুহ আমি সাধাৰণ দোকানখন দি জীয়ে আছোঁ আৰু যিমান ধাৰ আছে মই পেঞ্চনৰ পইচাৰে ধাৰ মাৰিও আৰু ধাৰ লাগিয়ে যায় আৰু এই সৰুখন দোকানখন দি কিনে আমি ৩,০০০ ভাত খাই আছোঁ আৰু সেইদিনাখনে তই মোক ২,০০০ খুজিছে মই ১,০০০ দিছোঁ এতিয়া মই ক্লাছ মোক গাড়ী লাগিবই মোৰ গোটেই কম ভাল অৱশ্যে গাড়ী লৈছোঁ মোক গাড়ী দিবলৈ একো নহ'লে মই মৰি যাম নিচুকাই দিবানে ও দেউতা চালাহি মোক গাড়ী চালাই টকা নাই ঠিকনা বিচাৰি দিবানে ও দেউতা সেই কথাও বুজি নাপায় মই তেওঁকো বচাব নোৱাৰিলোঁ পইচাৰ অভাৱত মোৰ বাপাক পইচাৰ অভাৱত মোৰ মানে দিওঁ জীবন যদি হয় ভাগৰুৱা জিৰাব মই কিবা এটা কৰিব লাগিব আজি কিবা এটা কৰিম মই কিবা এটা কৰিম
অঁ কোন হয়নো? মই ডক্টৰ আৰ ডি। তাৰ কিবা কাম আছে নেকি? তোমাৰ দেউতাই এই গাড়ীখন দিব লাগিছে। ছাৰ পিছে দেউতা ক'ত? তোমাৰ দেউতাই এই কাগজ ইয়াতে চাই দিব। মই যাই যাম। যাব যাব ছাৰ। কালি ৰাতিপুৱা মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। মিষ্টাৰ বৰুৱা ছাৰ। ছাৰ মোৰ এটা কাম আছিল। কি কাম আছিল কওকচোন। কিবা জৰুৰী কাম নেকি? হয় বলক নহ'লে বাহিৰত যোৱা কথা। আপোনাৰ কি কাম আছিল? মোক মানে পইচাৰ খুব দৰকাৰ হৈছিল। হয় নেকি? মই কেনেদৰে সহায় কৰিব পাৰোঁ আপোনাক? কোনোবা যদি কিডনীৰ পেচেণ্ট আছে, যাক কিডনীৰ দৰকাৰ আছে, মই কিডনীটো দিব পাৰিলোঁ হয়। আপুনি কোনোবা আছে নেকি? আৰে এইবোৰ আপুনি কি কৈছে? 10 বছৰ আগতো আপুনি ল'ৰাজনক এটা কিডনী দিছে, আৰু এতিয়াও যদি এইটো কিডনীও দি দিয়ে তেতিয়াতো আপুনি জীয়াই থকাটো একদম অসম্ভৱ হৈ যাব। আপুনিতো নিজেই প্ৰমাণ পাইছে, আপোনাৰ পত্নীও ল'ৰাজনক কিডনী দিয়েই ঢুকাইছিল। মোৰ কিডনীটো দিছিলোঁ 10 বছৰ আগতে। তেখেতেও এটা দিছিল, কিন্তু মই বাচিলোঁ, তেখেত বাচিব নোৱাৰিলোঁ। কিন্তু তেখেতৰ ৰূপত মোৰ ল'ৰা এজন আছে, আৰু মই এইটো কিডনী দান কৰি মোৰ দেউতাৰে জীৱন বাচিলোঁ। চাওক, মই বুজি পাইছোঁ আপুনি নিজৰ সন্তানৰ খাতিৰতে এই কামটো কৰিব বিচাৰিছে, কিন্তু এজন ডক্টৰ হিচাপে মই এই কামটো কৰাটো একেবাৰে উচিত নহ'ব। মোক ক্ষমা কৰিব, মই আপোনাৰ কথাটো ৰাখিব নোৱাৰিম। কৰি দিয়ক, মই এইটো কাম মোৰ নিজৰ ইচ্ছামতে কৰিছোঁ, কাৰণ মই মোৰ ল'ৰাৰ দুখ কেতিয়াও চকুৰে দেখিব নোৱাৰোঁ। আৰু তুমি দুখ নকৰিবা, মই এই গাড়ীখন ৰূপে মই তোমাৰ লগত সদায় থাকিম, আৰু তুমি ভালকৈ পঢ়া শুনা কৰিবা। মানে মোৰ তোমালৈ অন্তিম চিঠি। এইখিনি কৈয়ে মই তোমাৰ পৰা চিৰ জীৱনৰ বাবে বিদায় মাৰিছোঁ। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, দেউতা যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা, শোকত যদি বিষাই বুকু তুমিও কাঁদিবানে দেউতা, জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা, ও দেউতা, খোজা খোজা মোৰ দেউতা, মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, অশ্ৰুথুনো কাহ পৰাগে নিজৰ দেউতাকক বাচাব নোৱাৰিলে, আৰু এনেকুৱা ভুল আপোনালোকে নকৰিব। কোনোবাই লৈছে সেইটো বস্তু আপোনাৰ দেউতাই দিব নোৱাৰিবও পাৰে, তো সেইবাবে অলপ বুজক। যদি দেউতাই দিব পাৰে নিশ্চয় দিব, আৰু নোৱাৰে যদি নোৱাৰে নিজৰ মাটি বেছি বা নিজৰ জান বেছি দিব খুজিব, কিন্তু সেনেকুৱা আপোনালোকে নকৰিব, কাৰণ গাড়ীখনতকৈ আপোনাৰ দেউতা জীৱন বহু গুণেই ডাঙৰ। তো সেইবাবে এনেকুৱা ভুল নকৰিব, অলপ বুজক, নিজে উপাৰ্জন কৰি নিজে বাইক কিনক, ঘূৰি ফুৰক, মজা। তো সকলোকে হেপী দুৰ্গা পূজা জনালোঁ, আৰু বাই বাই।